নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই টেন্স কাৰেকশ্যনৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে। টেন্স কাৰেকশ্যন মানে অনলাইন তোমালোকে কেনেকৈ মক টেষ্ট এক্সাম দিব পাৰিবা টেন্স কাৰেকশ্যনৰ ওপৰত বা দিব পাৰি সেই বিষয়ে এই ভিডিঅ'টোত মানে আলোচনা ঠিক নহয়, মানে পৰীক্ষাটো আমি ক্ৰেক কৰি দেখুৱাম। গতিকে তোমালোকে যদি ইচ্ছা কৰা নিজে নিজে পৰীক্ষাটো দিব পাৰিবা। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি থ'ম আৰু পাছৱৰ্ডটো তোমালোকে দেখিছেই, মানে থাম্বনেইলত যিটো পাছৱৰ্ড দিয়া আছে সেইটোৱে পাছৱৰ্ড। গতিকে লিংকটোত ক্লিক কৰি এইটো পাছৱৰ্ড মানে ইনপুট কৰি দিলে তোমালোকৰ পৰীক্ষাটো খোল খাই যাব, আৰম্ভ হৈ যাব। আৰু তেতিয়া তোমালোকে পৰীক্ষাটো এটা এটা কুৱেশ্যন এনচাৰ কৰাৰ পিছত মানে কণ্টিনিউ কৰাৰ পিছত পৰৱৰ্তী কুৱেশ্যনটো দেখিবলৈ পাবা। আৰু লাষ্ট টাইমত যেতিয়া ছাবমিট কৰিবা তেতিয়া তোমাৰ সম্পূৰ্ণ ৰিজাল্টটো দেখুৱাই দিব, পাছ কৰিছা নে ফেইল কৰিছা, কিমান নম্বৰ পাবলৈ সক্ষম হৈছা। গতিকে এটা মজাৰ ভিডিঅ' আজিৰ এই ভিডিঅ'টো। ব'লা আমি এতিয়া আৰম্ভ কৰোঁ। মই লিংকটো এজনক হোৱাটছএপত পঠাই দিছিলোঁ, গতিকে হোৱাটছএপৰ মই লিংকটোত ক্লিক কৰিলোঁ। লোডিং হৈছে এতিয়া। সম্পূৰ্ণ শিক্ষা ইয়াৰ তলতে ঠিক তলতে পাছৱৰ্ডটো মানে ইনপুট কৰিব লাগিব। মই শিক্ষা@1 ইনপুট কৰি আছোঁ ইয়াত পাছৱৰ্ড। ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে মোৰ পেপাৰখন খোল খাব। ইংলিছ গ্ৰামাৰ টেন্স কাৰেকশ্যন কণ্টিনিউ কৰা। এতিয়া পেপাৰখন আহি গ'ল এটা এটাকৈ কুৱেশ্যন। ইয়াতে ডাইনা কাম টু আৱাৰ ভিলেজ ইয়েষ্টাৰডে আছে, গতিকে এইটো পাষ্ট টেন্সত হ'ব, পাষ্ট ইনডেফিনিট টেন্স। মই কেমত ক্লিক কৰোঁ, কণ্টিনিউ কৰিলোঁ। ৰাহুল প্লে ক্ৰিকেট অলৱেজ থাকিলে সদায় চিম্পল প্ৰেজেণ্ট হয়, প্লেজ হ'ব। ছাবমিট কৰিলোঁ, কাৰেক্ট দেখাই দিলে য়েছ। আকৌ কণ্টিনিউ কৰিব লাগিব। প্ৰতিটো কুৱেশ্যন কৰাৰ পিছতে কণ্টিনিউ কৰি যাই থাকিব লাগিব। ইট ৰেইন কেটছ এণ্ড ডগছ ফৰ 3 days 4 আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব, হেজ বিন ৰেইনিং। ছাবমিট, কাৰেক্ট দেখালে, কণ্টিনিউ। ডোণ্ট ডিষ্টাৰ্ব জিনা শ্লিপ, ডোণ্ট ডিষ্টাৰ্ব থাকিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হয়, ই শ্লিপিং হ'ব। ছাবমিট, কণ্টিনিউ কৰিলোঁ। 5 নম্বৰ কুৱেশ্যন, বাবুল কাম ফ্ৰম মাৰ্কেট জাষ্ট নাও আছে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব, গতিকে হেজ কাম। ছাবমিট কৰিলোঁ। 6 নম্বৰ কুৱেশ্যন, মাইকেল গ' টু লণ্ডন টুমৰো, যোৱা নাই যাবহে, গতিকে ভৱিষ্যতকাল উইল গ'। ছাবমিট। পিটাৰ ৰিচ দ্য ষ্টেচন বিফ'ৰ দ্য ট্ৰেইন লেফ্ট, বিফ'ৰ আৰু আফটাৰ থাকিলে সদায় পাষ্ট পাৰফেক্ট টেন্স হয়, গতিকে হেড ৰিচ হ'ব। ছাবমিট। আঠ নম্বৰ অৰ্থাৎ আজিৰ এই সিদ্ধান্তৰ শেষৰ কুৱেশ্যন, ৱেন জুলিয়া কাম আই ইট ৰাইচ, যেতিয়া আহিছিল, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব, ৱাজ ইটিং। গতিকে আমি ৰিজাল্টটো দেখাই দিলোঁ তোমালোকক। ইয়াত মানে কি সম্পূৰ্ণ শিক্ষা থেংক ইউ, ইউজ স্ক'ৰ 100%, 8 out of 8 পাছ বুলি আহিছে। গতিকে কি কাৰণত টেন্স কেইটা মই কাৰেক্ট হৈছে বা হোৱা নাই, কাৰণকেইটা তলত লিখি দিছোঁ এক্সপ্লেনেশ্যন। তোমালোকে ভালদৰে চাই যোৱা আৰু পঢ়ি ল'বা। সেইকেইটা যদি নাজানা বহীত লিখি ল'বা, তেতিয়া তোমালোকৰ বহুত কাম দিব। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিসকলৰ টেন্স কাৰেকশ্যন প্ৰব্লেম আছে তেওঁলোকে যদি কমচে কম তলৰ এক্সপ্লেনেশ্যনখিনি লিখি লয়, তেতিয়াহ'লে এই নিয়মটো মনত ৰাখিলে যথেষ্টখিনি উপকৃত হ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ লগতে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।